আজিৰ দুনিয়াখন এনেকুৱা হৈ গৈছে লাইক আমি যেতিয়া এটা বস্তু আমিতো সকলোৱে দেখিছোঁ আজিৰ দুনিয়াখন এনেকুৱা হৈ গৈছে তুমি যদি কাৰোবাৰ ভালো কৰা তে তোমাৰ এগেইনষ্টত দুনিয়াৰ মানুহ থাকিব লাইক ইউ উইল গেট থাউজেণ্ডছ অফ পিপল হু আৰ এগেইনষ্ট ইউ বাট তোমাৰ ইণ্টেনশ্যন ভাল তুমি ভাল কাম কৰি আছা তোমাৰ মানুহৰ ভালৰ কাৰণে কৰি আছা এণ্ড ইউ আৰ ডুইং ইট ফৰ দ্য গুড অফ দ্য পিপল ঠিক আছে তেতিয়াও তোমাৰ 10টা মানুহ এনেকুৱা থাকিব যোনে তোমাৰ ওপৰত পাথৰ মাৰিব সেইবিলাক মানুহ কেয়াৰ কৰি লাভ নাই ব্ৰ ঠিক আছে যোনখিনি মানুহ তোমাৰ এগেইনষ্টত লেট দেম বি এগেইনষ্ট নিজৰ যিখিনি ষ্ট্ৰেংথ আৰু নিজৰ কনফিডেঞ্চ আৰু নিজৰ পিছফালে যোনখিনি মানুহ আছে সেইখিনি মানুহক সাহস কৰি লৈ কিনে আগবাঢ়ি যাবা আৰু যদি পিছফালে ঘূৰি চাওঁতে কোনো নাই যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে এণ্ড আই এম ৰেডি টু মুভ বিকজ আই নো ৰাইট য়েছ অৰ ন কোৱা কথাখিনি ভুল হৈছে নেকি যে আজিৰ ডেটত তুমি যাৰ কাৰণে যি কৰি নিদিয়া মৰি যোৱা লগা হ'লে তোমাৰ পিছফালে খাৰা হোৱা মানুহ বহুত কমে থাকিব আৰু যদি ঘূৰি চাই দেখা পাইছা তোমাৰ পিছফালে কোনো নাই যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে ৰাইট বিকজ যেতিয়া মোৰ দেউতাক মাৰি পেলাইছিলে আই হেড এভৰিথিং অল এভিডেন্সেছ 5জন মানুহ আই নো দেয়াৰ নেমছ হিতেশ ডেকা চিত্তৰঞ্জন ডেকা য়েছ আই গেভ দেয়াৰ মহেশ বৈশ্য আই গেভ দেয়াৰ নেমছ went to the people no one helped me I fighted alone till now waiting for justice right so ভাগৰি পৰা নাই দুনিয়া বহুত দেখি আহিছোঁ যেতিয়া নিজৰ দেউতাৰ বডিটো হাতেদি উঠাইছোঁ তেজেৰে লুতুৰি পুতুৰি হৈ থকা গোটেই হাতখন ৰঙা পৰি গৈছিলে চ' সেইটো বস্তু দেখি অহাৰ পিছত আজিৰ ডেটত একো বস্তুৱে ভয় নকৰোঁ মই আই এম নট এফ্ৰেইড অফ এনিথিং ডোণ্ট থিংক ঠিক আছে চ' আই হেভ লষ্ট মাই ফাদাৰ ব্ৰ' আই হেভ লষ্ট মাই ফাদাৰ আৰু মোৰ দেউতাক ঘৰৰ পৰা মাতি নি মাৰি পেলাইছিলে ঠিক আছে চ' বুকুত জ্বলি থকা জুইকুৰা ইমান সহজে নুমাই যাবতো দিব নোৱাৰোঁ ন ইউ পিপল ন' হাউ মাছ আই লাভ মাই ফাদাৰ ঠিক আছে আই ন' দ্য পিপল দেয়াৰ নেমছ দেয়াৰ এড্ৰেছেছ এভৰিথিং দ্যাটছ ইট য়েছ চ' আজিৰ ডেটত যদি কোনো লগতো নাথাকে কাৰণ কোনোৱে লগত নাছিলে আমি শুনো যে সত্যৰ সদায় জয় এই কথাটো শুনি আহিছোঁ তাহানিৰে পৰা শুনি আহিছোঁ কিন্তু প্ৰুফ পোৱা নাই এতিয়ালৈকে ৰাইট মাই ফাদাৰ ৱাজ আ ভেৰি ক্লিন পাৰ্চন ঠিক আছে চ' উই হেভ টু ৰোল গাইজ 4-5 এণ্ড ইটছ লাইক 3 years নাও 3 বছৰ হৈ গ'ল 27th আগষ্ট 2020 সেই দিনটোৱে মোৰ জীৱনত এটা অমানিশা নমাই আনিছিলে য়েছ পিকড ইট আপ থট যে আৰু নহ'ব আৰু দুৰ্নীতি নহ'ব আৰু সহ্য নকৰোঁ য়েছ পাপাৰ এটা সপোন আছিলে ভাল হ'ব লাগিব ভাল কাম কৰিব লাগিব এইকাৰণে কৰি আছোঁ 500 টকাত যদি ADRE পঢ়াইছোঁ 500 টকাত যদি DHSৰ কাৰণে পঢ়াই আছোঁ ঠিক আছে চ' উই পিপল আৰ টিচিং ফৰ হোৱাট ফৰ দ্য গুড অফ দ্য ছ'চাইটি 10জন যদি ভাল মানুহ বনাই থৈ যাব পাৰোঁ এটলিষ্ট ছ'চাইটিত এনেকুৱা ধৰণৰ কাম নহয় যিবোৰ হৈ আছে ৰাইট ঠিক আছে চ' ডোণ্ট টেষ্ট মি ইয়াৰ ডোণ্ট প্লে উইথ মাই ফিলিংছ আই গট মাই ফিলিংছ ৰাইট ডোণ্ট প্লে উইথ মাই ফিলিংছ শুড নট বি আৰু নিস্বাৰ্থভাৱে কাম কৰি গৈ আছোঁ চবে দেখি আছে নিস্বাৰ্থভাৱে কাম কৰি গৈ আছোঁ দিনে ৰাতি কাম কৰিছোঁ ৰাতি 3টা 3:30লৈকে ষ্টুডেণ্টছক পঢ়াইছোঁ নাই পঢ়োৱা নেকি 3টা 3:30লৈকে পঢ়াইছোঁ 3:30 4 o'clockলৈকে পঢ়াইছোঁ পৰীক্ষাৰ আগদিনা 6.5 ঘণ্টা ক্লাছ লৈছোঁ য়েছ কষ্ট কৰিছোঁ ব্ৰ' লেটছ সি দ্য আনচাৰ